हेलो गाइज এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া আমি গৈ আছো বৰডুমছা অৰ্থাৎ অৰুণাচল প্ৰদেশ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ মান দূৰত আৰু এটা বিশেষ কামত গৈ আছো মই আপোনালোকক এই পথটি দেখাব ট্ৰাই কৰিম আৰু এই ৰাস্তাটো হৈছে আপোনাৰ নেশনেল হাইৱে 215 আৰু এতিয়া আমি আহি পাই গৈছো বৰডুমছা টাউন অৰ্থাৎ আসাম অৰুণাচল বৰ্ডাৰ আৰু এতিয়া আমি অৰুণাচল প্ৰৱেশ কৰি দিলো ইয়াত লিখা আছে ওয়েলকাম হাক্কাপ টাও নগৰ আই এটো চাগে আপোনাৰ কিবা অৰুণাচলী ভাষাত লিখা আছে তাৰ পিছত এতিয়া এয়া অৰুণাচল গাইজ এতিয়া অৰুণাচল দেই গাইজ এতিয়া ঘৰ আহি পালো আৰু গৈ আছো অলপ হাল বাব কাৰণে আৰু এইখন হৈছে মিনি ৰটভেটৰ গাইজ এটা ইয়াত ফালখন লগোৱা হ'ব চকাটো খুলি দিয়া হ'ব চকা খুলি ফাল লগাবৰ কাৰণে একদম ইজি এণ্ড সিম্পল জাস্ট এটা পিন থাকে পিনটো খুলি এৰাই দিব লাগে আৰু ফালখন ভৰাই মেলি পিনটো লগাই দিব লাগে গাইজ আৰু এতিয়া মিনি ৰটভেটৰ ৰেডি হৈ গ'ল এতিয়া হাল বাব পৰা যাব ঠিক আছে গাইজ দেৰি নকৰো চাই থাকক ভিডিঅ'টো চলিয়ে Jack 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 আমাৰ পোহনীয়া কুকুৰ জেকৰ লগত অলপ ধেমালি কৰি আছো গাইজ শেষ হৈ গ'ল গাইজ হাল বাই আৰু এতিয়া বৰষুণ দিয়াৰ সম্ভাৱনা মেঘ গুজৰি আছে গাইজ এতিয়া গৈ আছো মই ধাননি পথাৰ সাইকেল চলাই চলাই এটা গোবৰ আনিব যাম গৰু গোবৰ খেতি কৰিব কাৰণে গাইজ চাই থাকিব এতিয়া আমাৰ ধাননি পথাৰখন ধুনীয়া ধাননি পথাৰ গাইজ গোবৰ কালেক্ট কৰি হৈ গ'ল আৰু এতিয়া মই চাইকেলত লৈ যাম 2 বেগ আৰু ভাইটি লৈ যাব স্কুটিত ফ্ৰী গোবৰ গাইজ ফ্ৰী গোবৰ পথাৰত যাব লাগে লৈ আহিব লাগে আৰু এতিয়া আমি আহি পাই গ'লো লগৰ এটা ঘৰ বনাইছে পথাৰতে তাতে অলপ দেৰি ৰৈ মেলি গুচি যাম আৰু ঘৰ গাইজ থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে চাই থাকিব সাবস্ক্ৰাইব কৰিব চেনেলটো থ্যাংক ইউ গাইজ টেক কেয়াৰ